অসমবাসীলৈ এই ভিডিঅ'টোৰ জৰিয়তে এই কৰোণাৰ সংকট কালত এটাই অনুৰোধ আপোনালোকলৈ, চৰকাৰে সকলো নিয়ম নীতি পালন কৰক, বিনা কাৰণত যাতে কোনো ঘৰৰ পৰা ওলাই নাযায়, ঘৰত থাকক, শান্তিত থাকক, কুশলে থাকক, সেয়ে কামনা কৰি ভূপেন দাৰ এটি গীত মই লিখিছিলোঁ, সেই গীতটো গাই শুনাম, আপোনালোকে শুনিলে বৰ ভাল পাব। পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি, পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি, পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি, দুখত দিলাহানি, সুখত নেপালো চিনি, দুখত দিলাহানি, সুখত নেপালো চিনি, বিদায় বেলাতে পালো তোমাৰ মহান বাণী, বিদায় বেলাতে পালো তোমাৰ মহান বাণী, অন্য কোলাদি অসমীয়া, অন্য কোলাদি অসমীয়া, এৰি অহা বিষ্ণু জ্যোতি কৃপা, পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি, জাতীয় চেতনালৈ পুৰণীয়া বিশ্বৰে, জাতীয় চেতনালৈ পুৰণীয়া বিশ্বৰে, পৰিধি নেওচি যায়, জাতীয় চেতনালৈ পুৰণীয়া বিশ্বৰে, জাতীয় চেতনালৈ পুৰণীয়া বিশ্বৰে, পৰিধি নেওচি যায়, মানৱ প্ৰজাতিক দিলা দৈৱৰ চিনাকি, মানৱ প্ৰজাতিক দিলা দৈৱৰ চিনাকি, গুচি গলা দূৰলৈ যুগৰ স্মৃতি থৈ, মানৱ প্ৰজাতিক দিলা দৈৱৰ চিনাকি, গুচি গলা দূৰলৈ যুগৰ স্মৃতি থৈ, ধন্য হলাদি অসমীয়াই, ধন্য হলাদি অসমীয়াই, এৰি অহা বিষ্ণু জ্যোতি কৃপা, পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি, পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি, পুৰণীয়া পক্ষী তুমি, ঈশ্বৰ ধ্বজা উৰি, তোমাকে নেপালো আমি।